আৰু এইটো বিলাহী নহয় দেই, বিলাহী বুলি এইটো হ'ল আপোনালোকক নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম। আৰু আজি মই কি কৰিম আৰু ক'ত যাম সেইবিলাক আপোনালোকে মোৰ ভিডিঅ' চাই থাকক। আৰু আমি যাই চাৰিআলি, এতিয়া আমি আহি পালোঁ ননৰা পালোঁ। মোৰ সোঁফালে যে গেটটো দেখিছে সেইফালে ননৰাৰ বকুলতলা পূজা হয়। আৰু আমি যাই আছোঁ চাৰিআলি। আৰু আপোনালোকে গমেই পাইছে চাৰিআলিত কিয় আহিব লগা হৈছে, মানে পইচা নাই। ATMত যাব লাগিব, ফাৰ্ষ্ট পইচা ল'ব লাগিব আৰু কিবা কিবি বজাৰ কৰিব লাগিব। আৰু আজি আমেথিৰ হাতটো ভাঙিব, তাৰে বাবে মানে ঘৰত আজি মাংস খাব। ইমান দিন মানে 7 দিন খোৱা নাছিলে ন, আজি খাব, সেইবাবে বজাৰ কৰিব যাই আছোঁ। আপোনালোকে আৰু দেখিছেনে আজিকালি চব চকতে মানে আজি ছাগলীৰে মাংস কাটি আছে, চব চকতে কাটি আছে। চাৰিআলি আমি মাছ ধৰিব পাই গ'লোঁ। লাহে লাহে মানুহবিলাক চকত আহিছে আৰু বজাৰ কৰিব। এতিয়া মানুহ নাই, দেৰিকৈ বহুত মানুহ হ'ব। ইয়াতে সোমাব নোৱাৰি, জাম লাগিব নহয়। পাইছোঁ মানে ৰাইট চাইডে গ'লে পাব আপোনালোকৰ ৰঙিয়া নলবাৰী, আৰু লেফ্ট চাইডে গ'লে মঙলদৈ, এনেকৈ বহুত যাব তেজপুৰ যাব পাৰি। আৰু চিধা যাই আছোঁ আমি এতিয়া গুৱাহাটী ৰোড। গুৱাহাটী ৰোডত আমাৰ ATMটো আছে। পাই গ'লোঁ, এই পিছফালে আছে ATMটো, আৰু তাত যাই আছোঁ আমি। এইটো ATM, তাত যাই আছোঁ এতিয়া। এইটো ATM, তাত যাই আছোঁ আমি এতিয়া। এতিয়া পইচা চাওঁ। এতিয়া যাব লাগিব বজাৰ কৰিব। এতিয়া অলপ ফল মূল ল'ব লাগিব। তাৰপিছত চাই দিয়কচোন আপোনালোকৰ মোৰ ভিডিঅ'টো। আৰু যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। এই মোৰ লগৰটো পাৰ্কিং নাই মানে এই চব বজাৰ কৰি কি আনিলি? এই চব কি ল'লোঁ আপোনাৰ আম ল'লোঁ, আৰু এইটো বিলাহী নহয় দেই, এই বিলাহী বুলি এইটো হ'ল নামটো মই পাহৰিলোঁ কি, আৰু আমেৰ ৰস আপোনালোকে ভাবিব পাৰে আকৌ এইটো বিলাহী। কল, এই গৰমৰ কাৰণে পানী, এই মাংসৰ কাৰণে এইটো জলকীয়া, নেমু আৰু বিলাহী, এইটোৱে বিলাহী। এই কল এই 50 টকীয়া আষি, বহুত ডাঙৰে পাইছোঁ, ভালেই পাইছোঁ দেখোন এইটো আষিটো। এই মাংস লোৱা মানি চাওকচোন, ভৰ্তি হৈ গৈছে গোটেই, শুই লৈ গৈছে গোটেই মানুহবিলাক। এই আম আনিছিলোঁ যে, এই আমটো এতিয়া কাটিব লৈছোঁ। আমাৰ চিকলি কি ক'বা, আম খাবানে? এই আম খাবানে? কোৱা, আম খাবানে? হে এই আম খাবানে? আম খাবা? দিলে খাবা? তো আমাৰ ৰাউনীয়ে কাণ বেয়া জানে, বেলেগ নাই একো। কান্দুৰিটো আম চাওঁ। আমেথিত বোলে ফল খাব লাগে, আম দাম আজিকালি চলিয়ামটো নায়েই, দামটো দেখা নোপোৱা হৈছে। আমাৰ গাঁৱততো নায়েই আজিকালি, আৰু আমো নহয়, নলগা হৈ গৈছে, কিহৰ প্ৰব্লেমৰ বাবে নাজানো আৰু। কিন্তু আমবিলাক আছে, কিন্তু আমবিলাকত নাথাকে আম, মানে সৰু ফুল হৈ কিনে সৰি গোটাই নোহোৱা হৈছে। কৰিলোঁ মিঠা আছে বাৰু, মিঠা অলপমান টেঙা আছে। চাৰিটা মানুহ, এইটো মোৰ, এইটো মাৰ, এইটো দেউতাৰ, এইটো ভণ্টিৰ, পুৰা ৰিলেশ্যন আহিলে পুৰা বাতি, ডাঙৰ বাতিটোৱে লৈছে, পুৰা ডাঙৰ বাতি আহি নাচাগে, তাহে খাব পুৰা। তোমাক নিদিয়ে কিয় লাগিছে? চা
শিঙৰ গোটা ওলাই গৈছে আজি ব্লগটো সমাপ্ত কৰিবলৈ গৈ আছোঁ মানে আমিতি বুলি আৰু অলপ বজাৰ কৰিলোঁ চকত গ'লোঁ বা কিবা এনেকৈ বজাৰ কৰিলোঁ আৰু অলপ ফল চল খালোঁ নেক্সট ব্লগ দিব ট্ৰাই কৰিম ভাল আৰু মোৰ ভিডিঅ'টো লাষ্টলৈ চোৱাৰ বাবে ধন্যবাদ আৰু মোক ছাপোৰ্ট কৰি যাওক মই আপোনালোকৰ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। বাই নেক্সট ভিডিঅ'ত লগ পাম।